দাদি তহত তো হে গাইছ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। তো মানে গাইছ আজি আমি এক জায়গাত যাই আছো। তো মানে যাই আছো কিহেদি এয়া মন হীৰা দৈ চাইকেল নহয় টিলিঙা। তো চাইকেল লৈ ঘূৰিব গৈ আছো আৰু অকণমান দেই এনেকৈ মানে। তো বহুত দিন হ'ল যিহেতু ঘূৰিব চুৰিব যাওঁ নাই। তো আমাৰ লগত আছে এয়া ডেকা ডেকা খাই মাৰি দিয়ে এটা। তো এয়া ডেকা আমি আৰু আছে দুজন। তো আমি মানে চাইকেলেদি অলপমান ঘূৰিব যাই আছো অলপমান বেলাহাতী টাইমত। তো বলক তেতিয়াহ'লে এনেকৈ যাই আছো গৈ আছো যাই আছো মানে বহুত দূৰ লাডাখত যাই আছো। লাডাখত যোৱা নাই দেই ডেকা বোলে লাডাখত যাব বোলে পাগলা চাইকেলেদি। এই লাডাখ যাব আমাৰ ডেকা চাইকেল মাৰি। তো এনেকে মানে পেডেল মাৰি 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 তাৰপিছত চাইকেলত তুলি ঘৰত আনিম, ঘৰত ৰাতি বিয়া কৰাই ল'ম নেকি না ঠগালুং। আৰু মই একদম হাত চাৰি ৰেডি চাইকেল চলাই আছো। ক'ৰবাত গাৰা চাৰা উল্টা খাব লাগিলে ওটাই মোৰ বৰবাদ হাত ভৰি ভাঙব চেচ মই। আৰু এয়া হৈছে মানাস ব্ৰিজ। তো গাইছ এয়া মানাস ব্ৰিজ আমি পালোঁ, যিটো নেকি মানাস নদীৰ ওপৰত আছে। আৰু যেতিয়া নদীক লৈ নেকি আমি গৰ্ব কৰোঁ, গৰ্ব আমি মানাস নদীৰ ওচৰত থকা মানুহ হওঁ। তো মানে গাছ বতৰৰ গেৰেণ্টি নাই, পানীও আহিব পাৰে ঠিক ঠাক। আমি মানে আহাতে কিজান কি পানীও লগ পাম। আৰু আমাৰ ইয়াত ডেকা আছে, ডেকা পুৰা জছত, ডেকা হাঁচ দা জছ হে ডেকা পুৰা জছত আছে। তো আজি ফালি দিম, চিৰি দিম, ফালি চিৰি একেবাৰে কিবা কৰি দিম। তো এনজয় কৰক ভিডিঅ'টা। আৰু এয়া আছে আমাৰ লগত এয়া দুটা ডামৰা বুলি কওঁ আমি, ডামৰা ডামৰা। এই ডামৰা একবাৰ হাই মাৰি দি। অ' ভাই লাইট পললো হয়। তো গাইছ মানে বাচি গেলো অলপৰ কাৰণে, নহ'লে আজি গোটেই উল্টা চুল্টা খোৱা হ'লে হাই ৰোডত পৰবা লাগিলে আঁঠুৰ চালটা মাথাত উজাব একেবাৰে। খতম মানাস ব্ৰিজ খতম, বাই বাই টাটা গুড বাই গায়া। আৰু এয়া আমাৰ লগত আছে জিয়াল কা। তো বহুত দিন হ'ল লগ পোৱা নাছিলোঁ ছাৰক, গুষ্টি খাব গৈছিল চচুৰবাৰীত। তো এলা বিয়া বাৰু কৰে মানে আমাক পাহৰিয়ে গৈছে। চচুৰবাৰী পাৰে গুষ্টি খাই আহিলে এই দুদিনমান আগত। এনেকৈ গৈ আছো আৰু দেই লাহে লাহে। দাদি তহত অলপমান মানুহ লগত এনজয় কৰিলো। ডেকা এবাৰ স্মাইল মাৰি দিয়া, হাঁহি মাৰি দিয়া ডেকা। ডেকা হাঁহি মাৰ এটা। তো গাইছ এয়া মৰা পাতৰ খেতি কৰিছিল, যিগিলাক আমি সেন্না বুলি কওঁ। তো সেইগিলা মানে চিৰবা লাগছে, পাতা চিৰা বুলি কওঁ আমি। আমাৰ ভাত কওঁ পাতা চিৰবা লাগছে, সেইগিলা পাতা চিৰিল সেন্নাগিলা থৈ দিছে এনেকে। তো গাইছ গাড়ী মানে ৰিজাৰ্ভত লাগি গৈছে। তো আমি এয়া তেল ডিপুত সোমালো, তেলটো ভৰাম এতিয়া। তেল নাই নেকি? হয় নেকি? ইমান ফুটনি যদি বাদ দে তেনেহ'লে। মানে তেল ডিপুত তেল নাই, তো এখন টেম্পু ঘূৰি গেল সেইকাৰণে। তো গাইছ ইয়াত ট্ৰেক্টাৰ ধুই আছে, পুৰা নামাই দিছে পুখুৰীত। তো বৰ্তমান মানে খেতিৰ চিজন না, তো মানে ট্ৰেক্টাৰ চেক্টাৰ লেতেৰা হৈ গৈছে। তো ডেকা গান গৈ আছে, ডেকা গান। তো ডাঙাইগাঁও বাজাৰ চলি আছে। তো মানে মই এইখিনিতে এটা কথা ক'ব খুজিছিলোঁ, এইবাৰ যে মানে মেট্ৰিকৰ ষ্টুডেণ্টখিনিক যিখিনি কৰিছে, মানে মেট্ৰিকটো নহ'লে পৰীক্ষাটা, তো মানে মাৰ্কশ্বিট দিয়া বুলি কৈ আছে, কিন্তু সেই মাৰ্কশ্বিটখনৰ ভেলু নাই। মানে কেছটা হৈছে কি, আই লাভ ইউ বাট এজ এ ফ্ৰেণ্ড। এতিয়া চিমেণ্টৰ দৰ্জা খিৰিকি পোৱা যায়, কাৰোবাৰ যদি খৰচৰ বানি আছে এতিয়া আহিব পাৰা নিবা চিমেণ্টৰ দৰ্জা খিৰিকি। তো মানে এতিয়া আছিল আমাৰ টাৰ্গেট এই টোল প্লাজা। তো গাইছ বহুত দূৰ আহিলোঁ চাইকেল চলে মানে একেবাৰে বিষ উঠিছে হাই ইমান কি আহোঁ ন। তো মানে ইমান বিষ উঠি গৈছিল একেবাৰে তলৰ চাইডটো। বহুত টাইম হ'ল না চাইকেল মাৰি আহি আছোঁ, পেডেল মাৰি মাৰি ভণ্টিটো মাৰি ঘৰ পাম। তো মানে সেই আশাতে মানে যাই আছোঁ আৰু কোনটা ভাত আমাৰ ঘৰ বিচাৰিয়ে ওলাব পৰা নাই। তো গাইছ এইখনে হৈছে টোল গেট। তো মানে ইডিয়া গেলি 2 চাইকা আৰু 3 চাইকা গিলাৰ পইচা নলয়, বাকী মানে চবৰে পইচা লয়। তো গাইছ এয়া টোল গেট, এইলা লেন 1 লেন 2 লেন 3 লেন 4 তো আছে। এতিয়া আমি যাম, এতিয়া পাৰ হৈ যাম। তো মানে এইখানে আৰু টোল গেট খান। আৰু এইটো হৈছে তাৰা পুৰা এতিয়া জিৰাই থাকে তাৰাক, তাৰপিছত কিবা কিবি জিৰাই থাকে আৰু তাৰাক চাৰাক গিটি ঠিকছে মানে একেবাৰে হিচাপ নহা ঢেৰ একেবাৰে লাইন ধৰছে। আমি মানে এতিয়া আহিয়া জিৰালোঁ, এটা খুৰাক লগ পালোঁ। তো এয়া আমাৰ খুৰা পাথাৰত দিছিল। খুৰা নামটা কৈ দিয়ে এটা, কি নাম খুৰাৰ? কৃষ্ণ ৰায় খুৰা। এয়া খুৰা মানে পাথাৰত দিছিল আৰু লগতে এটা বস্তু আছে খুৰা। খুৰা চাং জাপি খান একবাৰ। তো গাইছ এয়া হৈছে পাথাৰত কাম কৰা জাপি। তো ইখান পিন্ধিয়া মানে চাব পাৰবি পাথাৰত পানীত নিজিকা মাথাকো জিকা নহয় পানীত। তো মানে ইখান পিন্ধিয়া পাথাৰত কাম কৰে খুৰা নাই। তো খুৰা মানে পাথাৰৰ পৰা আহিল। তো এইবাৰ ঘৰত যাব না কি খুৰা? খুৰা ঘৰতো এটাই হ'বা ক'ৰবাত? ওচৰতে মানে লোকেল মানুহ।
এইখান পাথাৰতে কাম চাম কৰি আহিলে আৰু খুৰাই তো গাইজ আমি মানে এইবাৰ উল্টিলোঁ যাব লালোঁ এয়া দোকান তাৰ আগৰ মাজেদি মই চাইকেল মাৰি দিছোঁ তাৰ আগেদি পুৰা জিৰি আছে না এইবাৰ এখন দোকানত মানে চিনাকি দোকান এখন আছে তো তাৰ দোকানত সোমাম অলপ কিবা কিনি খাই যাই ঘৰলৈকে যাম আৰু না কি চাহ খালোঁ আৰু আমাৰ আছে তন্ময় ভাই দোকানতে চাহ খালোঁ তো এয়া তন্ময় ভাই এটা হাই মাৰি দি তো চাহ ঠাহ খাই ললোঁ এতিয়া যাব লাগে তন্ময় ভাই দোকানত ঐ তন্ময় ভাই গেলোঁ বাই বাই তো গাইজ যাব লাগে এতিয়া ঘৰত নেকি আৰু চাইকেলখন লৈ যাব লালোঁ ঘৰত এয়া ভাই আছে আমাৰ আগত আছে ডেকা তো ঘৰত যাই আছোঁ আৰু এইবাৰ তো গাইজ আমি বৰ্তমান সোমালোঁ আমি গোলাপ নাৰ্চাৰী য'ত নেকি মানে নাৰ্চাৰী মানেতো গমে পায় বহুতো গছ গছনি আছে তো আপুনি লৈ যাব পাৰে ৰুব পাৰে তো গাইজ তো ইডাল আৰু কি গাছ বাপ্পাৰে বাপ কি মানে ইডাল আৰু ইটা আৰু কি ধৰণৰ গাছ আজিয়ে ফাৰ্ষ্ট দেখা পালোঁ তো ইডাল বেলেগ ধৰণৰ গাছ তো আছে আৰু বেলেগ বেলেগ আজিয়ে ফাৰ্ষ্ট দেখা পালোঁ দেই কি গাছ মানে আছে তো এইবিলাক বহুত গাছ এইবিলাক হৈছে লেচুৰ পুলি তো ইটা তাল আই থিংক তাল আই থিংক নহয় তালে ইটা তো আৰু আছে বস্তু তো দুখাম তো এইবিলাক মানে ফুল দেখিছে ফুলৰ পুলি আৰু কিবা কিবি আছে তো মই দুখাম তো গাছ এয়া এল'ভেৰাৰ পুলি আৰু লগতে এইবিলাক আছে শাকৰ ফেনা তো শাকৰ ফেনা যিটো নেকি কাটা কাটা গাছ নানান ধৰণৰ গাছ মানে বহুত কিছুমানতো আমি গিলা চিনিয়ে নাপাওঁ তো বহুত ধৰণৰ এয়া গাছ পুলি যাই নিবা আহিব খোজে তো মানে হাই ৰোডৰ কাষতে আছে গোলাপ নাৰ্চাৰী বুলি তো এয়া বহুত বেলেগ বেলেগ ধৰণৰ ফুল আছে তো এই এটা আৰু কিবা বেলেগ ধৰণৰ বস্তু মানে কি ক'ম আৰু এই অদ্ভুত মানে বাপৰে বাপ কিনো তো গাইজ ভিডিঅ'টা আৰু বেছি লাম্ভা নকৰোঁ তেনেহ'লে তো ভিডিঅ'টা যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটা এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব তো আজিলৈ ইমানে বাই বাই আজি খিৰিকী খাবি না খিৰিকী আজি খিৰিকী খাব